হেল্ল' গাইজ গুড মৰ্ণিং। এয়া দেখিছে আমি এভাগ মন্দিৰলৈ আহি আছোঁ আৰু আজি যিহেতু সোমবাৰ আৰু আমাৰ দুমনৰ হৈ এভাগ শৰাই আগবঢ়াই থোৱা আছিলে আৰু আমি গৈ আপোনালোকক দেখুৱাই থাকিম মন্দিৰভাগ কেনেকুৱা আৰু তাৰ পৰিৱেশ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। এয়া আমি উপস্থিত হৈ গ'লোহি গুপ্তেশ্বৰ দেৱালয় অৰ্থাৎ শিঙৰি মন্দিৰৰ মুখ্য তোৰণৰ ওচৰত আৰু বহুতেই ৰ'দ দি আছিলে আৰু এইফালে চাওক গোটেই চাহ বাগান আছে আৰু কমেও মুখ্য তোৰণৰ পৰা 12 কিলোমিটাৰমান হ'ব। ইতিহাসে গৰকা গুপ্তেশ্বৰ দেৱালয় অৰ্থাৎ শিঙৰি মন্দিৰৰ বহুতো জনপ্ৰবাদ আছে আৰু এই মন্দিৰৰ লিংগভাগ গুপ্ত হৈ থাকে বুলি কয় আৰু যিহেতু ইয়াৰ ওচৰতে আছে মহাবাহু ব্ৰহ্মপুত্ৰ নদী আৰু বাৰিষা সময়ত ইয়াৰ পানী এই লিংগৰ পানীৰ লগত একেলগ হয় বুলি বহুতে কয় আৰু অৱশেষত আমি আহি পালোহি এই মন্দিৰৰ সন্মুখত আৰু মন্দিৰৰ সন্মুখত বহুতো ধূপ চাকিৰ দোকান আছে আৰু আমি ধূপ চাকি কিনি লৈছোঁ আৰু যিহেতু শাওণ মাহ আছিলে আৰু যিহেতু মানুহৰ বহুতেই সমাগম হৈছে ইয়ালৈ আহিলে মনটো বহুতেই ভাল লাগে আৰু এয়া চাওক ইয়াৰ পৰিৱেশ বহুত শিঙৰি পাহাৰত অৱস্থিত এই মন্দিৰটো সেইকাৰণে শিঙৰি মন্দিৰ বুলিও কয়। আন এক জনশ্ৰুতি মতে এই শিঙৰি পাহাৰতে বানৰজাই ভোলানাথৰ বৰ লাভ কৰিছিল আৰু বৰ দিয়ে ভোলানাথ গুপ্ত হৈ যোৱাৰ বাবে এই মন্দিৰৰ নাম গুপ্তেশ্বৰ মন্দিৰ নামে প্ৰখ্যাত হৈ পৰে। এয়া হৈছে মন্দিৰৰ সন্মুখৰ ভাগ আৰু ইয়াত অগণন ভক্তই ইয়াত বন্তি জ্বলাই আছে। দেখিছেনে কিমান বন্তি আছে আৰু আমিও ইয়াতে বন্তি জ্বলাই লৈছোঁ। মই এতিয়া মূল মন্দিৰৰ ফালে সোমাই যাম। বাহিৰত যিহেতু বন্তি জ্বলালোঁ আৰু প্ৰসাদখিনি দিলোঁ, এতিয়া আমি মূল মন্দিৰৰ ফালে আমাৰ দেৱীয়ে মই সোমাই যাম। এয়া দেখিছেনে কিমান হাজাৰ হাজাৰ ত্ৰিশূল আছে আৰু ইয়াত বোলে ত্ৰিশূল দান কৰিলে মনৰ কামনা পূৰ্ণ হয় আৰু ইয়াত একুৰা জুই জ্বলি থাকে আৰু কাৰোবাৰ ঘৰত বেলগছ যদি মৰে তেতিয়া ইয়াৰ জুইত আহি মানুহে দি দিয়েহি। সেইখন ব্ৰহ্মপুত্ৰ চা এইখন ব্ৰহ্মপুত্ৰ বৰ ধুনীয়াকৈ দেখি আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আমি এয়া ওলাই আহিছোঁ শিঙৰি মন্দিৰৰ পৰা আৰু এই শিঙৰি মন্দিৰৰ পৰা 1.5 কিলোমিটাৰ ভিতৰত আছে বিশ্বকৰ্মাৰ ঘৰ। ভাবিছোঁ আমি ইয়াত সোমাই যাওঁ আৰু আপোনালোককো লগতে লৈ যাওঁ। এয়া হৈছে পুৰাতাত্ত্বিক ধ্বংসাৱশেষ শিঙৰি পাহাৰত থকা বিশ্বখনিকৰ বিশ্বকৰ্মাৰ ঘৰ আৰু আমি আহি ইয়াত উপস্থিত হৈ গ'লোহি আৰু ইয়াত বহুতো মানুহ আহে চাবলৈ আৰু আমিও আহিছোঁ। এয়া চাওক ইয়াৰ পৰিৱেশ। বিশ্বকৰ্মা আৰু শিৱৰ যিহেতু সখী আছিলে আৰু বিশ্বকৰ্মাই শিৱৰ বাবে শিঙৰি মন্দিৰটো বনাই দিছিলে আৰু বিশ্বকৰ্মাই ইয়াত নিজে ঘৰ বনাইছিলে, কিন্তু শিৱক যেতিয়া ইয়ালৈ নিমন্ত্ৰণ কৰিছিলে আৰু শিৱই তেতিয়া ক'লে তোমাৰ ঘৰটো তুমি নিজেই বনাইছা যেতিয়া বহুতেই ভাল হৈছে আৰু তেতিয়া বিশ্বকৰ্মাই লাজ পাই নিজৰ ঘৰটো নিজে গোৰ মাৰি ভাঙি দিছিলে আৰু এইবোৰ শিলৰ ধ্বংসস্তূপত পৰিণত হ'ল আৰু ব্ৰিটিছ চৰকাৰে যেতিয়া চাহ বাগান বনাইছিলে আৰু এইখিনি সংৰক্ষণ কৰি ৰাখিছিলে আৰু প্ৰত্যেক বছৰে ইয়াত বিশ্বকৰ্মা পূজা উলহ মালহেৰে পালন কৰা হয়।
আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই